নমস্কাৰ। ভাবিলোঁ এটা ভিডিঅ' আপোনালোকলৈ দিওঁ। এইকেইদিন ছ'চিয়েল মিডিয়াত বিশেষকৈ চৰ্চিত হৈ থকা বিষয়টোৱে হৈছে ৰাঘৱ বা যতীন বৰা। আৰু যতীন বৰাৰ চিনেমাখন মই একেমুখে ক'বলৈ গ'লে নাচাওঁ, আৰু এইটো কাৰণেই নাচাওঁ, তেওঁক বহুত ভাল পাইছিলোঁ এটা সময়ত। তেওঁৰ যিটো শিল্পী সত্তা আছিলে বা তেওঁৰ যিটো শিল্পী হিচাপে তেওঁক ভাল পাইছিলোঁ এইটো কাৰণে, কাৰণ শিল্পী এজন হ'লেতো সামাজিকভাৱে দায়বদ্ধ ব্যক্তি বা তেওঁক অনুকৰণ বহুতে কৰে বা তেওঁক আমিও অনুকৰণ কৰিছিলোঁ সেই সময়ত, যেতিয়ালৈকে তেওঁ সুবিধাবাদী চৰিত্ৰটো সামাজিক হোৱা নাছিল। তেখেতৰ যিটো শিল্পী সত্তা, সেই শিল্পী সত্তাটো সেইদিনাই হেৰুৱাইছিলে যেতিয়া তেওঁৰ স্থিতিটো স্পষ্ট কৰিব পৰা নাছিল। তেওঁ যদি বিজেপিতে থাকিলেহেঁতেন সেইটো সময়তো, আজি কিন্তু মানুহে এনেকুৱা প্ৰশ্ন নকৰে যে যতীন বৰা দালালি, যতীন বৰা সুবিধাবাদী, সেই প্ৰশ্নটো নকৰিলেহেঁতেন। কাৰণ তেওঁ নিজৰ যিটো আইডিঅ'লজি বা নিজৰ পাৰ্চনেল কথা, নিজৰ আইডিঅ'লজিত আছে, তেওঁ বিজেপিক ভাল পায়, বিজেপি দলটোক ভাল পায়, তাত ক'বলগীয়া মানুহৰ নাথাকিলেহেঁতেন। কিন্তু আন্দোলনৰ সময়ত আহি তেওঁ পটককৈ কৈ দিলে, মই ৰাইজৰ লগত আছোঁ আৰু এনেকুৱা জাতিধ্বংসী বিধেয়ক অনা চৰকাৰৰ লগত মই নাই, আৰু সদায় ৰাইজেই মোক যতীন বৰা বনাইছে, ৰাইজৰ লগতে মই থাকিম। আৰু তাৰ পাছত তেওঁ যেতিয়া তেওঁৰ সুবিধাবাদী যিটো চৰিত্ৰ সেইটো উদঙাই দিলে ৰাইজৰ আগত, তেতিয়া ৰাইজে কিন্তু যতীন বৰা ডাঙৰীয়াক আগতে যেনেধৰণে ভাল পাইছিলে বা যতীন বৰা ডাঙৰীয়াক যেনেদৰে মানে ভাবিছিলে, সেই ভাৱনাটো একেচাতে নাইকিয়া হৈ গ'ল। কিন্তু আজি এটা সুবিধা ৰাইজে পাইছে, যতীন বৰা ডাঙৰীয়াকতো কোনোবাই মাৰিব নোৱাৰে বা যতীন বৰা ডাঙৰীয়াকতো কাণত ধৰাই উদ্ভৱ কৰাবগৈ নোৱাৰে ভুল কৰিলে ৰাইজৰ ওচৰত। কিন্তু সমাজখন বা ৰাইজে এনেধৰণে যতীন বৰা চিনেমাখন যেনেধৰণে নাচাওঁ বুলি কৈ তেওঁক যিটো পানিছমেণ্ট দিছে, সেইটোৱেই বহুত ডাঙৰ পানিছমেণ্ট বুলি মই ভাবিছোঁ। যতীন বৰা ডাঙৰীয়াৰ চিনেমাখন মই নাচাওঁ, সেইটো মোৰ ব্যক্তিগত কথা। কিন্তু মই বহুখিনি দেখিছোঁ, বহু অসমীয়া চিনেমা আহি গৈছে, কিন্তু চিনেমা ৰিলিজ হৈ যোৱাৰ হলত চলি গৈ যেতিয়া নাইকিয়া হয়, তেতিয়াহে আমি গম পাওঁ যে এখন চিনেমা ৰিলিজ হৈছিল। সেই চিনেমাবিলাকৰ ক্ষেত্ৰত কিন্তু এনেকুৱা নিউজ চেনেলবিলাকেই হওক বা বিভিন্ন নেতাবিলাকেই হওক প্ৰচাৰ কৰা দেখা নাযায় বা বিভিন্ন ইউটিউবাৰবিলাকো প্ৰকাশ কৰা নাযায়। মই আছাম জেট বোলা যিজন ইউটিউবাৰ আছে, তেওঁক পাৰ্চনেল তেওঁ ভিডিঅ' বনাইছে ৰাঘৱক লৈ, তাত ক'বলগীয়া নাই। কিন্তু তেওঁক পেংলাই কৰি বা তেওঁক আচলতে বৰ্তমান অৱস্থাত ট্ৰল কৰিছে বহু সংখ্যকে, সেইটো কিন্তু ভুল বুলি মই ভাবিছোঁ। কাৰণ তেখেতৰ বহু এনেকুৱা ভিডিঅ' আছে যিবিলাক ভিডিঅ'ত তেওঁ চিনেমা এখনৰ যেতিয়া ৰিভিউ দিয়ে, চিনেমাখনৰ বেয়াটো বেয়া বুলি কৈছিল আৰু ভালটো ভাল বুলি কৈছিল। সেই ক্ষেত্ৰতো কিন্তু সেইসোপা মানুহে বা সেই ৰাইজেই তেওঁক ট্ৰল কৰিছিলে, তই কোন, তই আমুক, বা তই চিনেমাখন বনাব পাৰিছ, এনেকুৱা ধৰণৰ যিবিলাক কথা। আচলতে কথাবিলাক এনেকুৱা ধৰণৰ হ'ব নালাগে। কিবা এটা সঁচা কথা ক'লে কোনোবা এজন ব্যক্তিয়ে সেই কথাটো যুক্তিৰে বিবেচনা কৰি চাব লাগে মানুহে, তেওঁক ট্ৰল কৰাৰ আগতে। আজি তেওঁ বহুখিনি চৰকাৰৰ বিৰুদ্ধেও বহুখিনি কেইবাবাৰো তেওঁ আছাম জেট চেনেলটোত বিভিন্ন ধৰণৰ কামত আচলতে এনেকুৱা ধৰণৰ তেওঁ ভিডিঅ' দিছিলে। সমাজখন বেয়া হৈছে এইটো কাৰণে যে প্ৰকৃত সত্যটো জানি নলৈ পেলাই সেই মানুহজনক ট্ৰল কৰি থকাৰ কোনো দৰকাৰ নাই, তেওঁক মানসিকভাৱে হাৰেছমেণ্ট দিয়াৰ দৰকাৰ নাই। কিন্তু যতীন বৰা ডাঙৰীয়া মানসিকভাৱে হাৰেছমেণ্ট পাবলগীয়া ব্যক্তি, কাৰণ তেওঁ যিটো ভুল কৰি থৈছে সামাজিকভাৱে, তেওঁৰ যিটো দুমুখীয়া চৰিত্ৰ বা তেওঁৰ যিটো সুবিধাবাদী চৰিত্ৰ, তাৰ বাবে তেওঁ এইটো পোৱাৰ যোগ্য। আৰু সেইবাবেই আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। মোৰ নিজস্ব মতামত, মই তেওঁৰ চিনেমা নাচাওঁ বা তেওঁক আগত বহুত ভাল পাইছিলোঁ, কিন্তু তেওঁৰ সুবিধাবাদী যিটো চৰিত্ৰ বা তেওঁৰ এই দুমুখীয়া যিটো চৰিত্ৰৰ কাৰণে তেওঁৰ প্ৰতি থকা যিবিলাক আচলতে আদৰ্শ, তেওঁৰ প্ৰতি যিবিলাক আদৰ্শ আছে বুলি ভাবিছিলোঁ, সমাজৰ কাৰণে তেওঁ ভাল কাম কৰে বুলি ভাবিছিলোঁ, কিন্তু সেই ভাৱধাৰাবিলাক আমাৰ চেঞ্জ হৈ গ'ল। সেইবাবে তেওঁৰ প্ৰতি আমাৰ বৰ্তমান অৱস্থাত এটা বেয়া দৃষ্টিহে আছে, কাৰণ তেওঁ যথাসময়ত তেওঁৰ যিটো চৰিত্ৰ সেইটো সামাজিকভাৱে উদঙাই দিলে। ধন্যবাদ। জয় অসম।